So, hello guys. তো স্বাগতম জনালো এটা নতুন ভিডিঅ' সৈতে। তো টিকটক ইউজাৰ্ছবিলাকৰ বাবে এটা ভাল খবৰ, কাৰণ টিকটক ওপৰত যোনটো বেন আছিল সেইটো অঁতৰাই দিলে শ্বপিং কৰোঁতে। তো আপোনালোকে জানে চাগে মই এটা ভিডিঅ' আপলোড দিছিলোঁ, সেই ভিডিঅ'টোত টিকটক বেন হ'ল বুলি কৈছিলোঁ, আৰু গুগল প্লে ষ্ট'ৰৰ পৰা সেই এপ্লিকেশ্যনটো টিকটক এপ্লিকেশ্যনটো ৰিমুভ কৰি দিলে সেইদিনাখনে। তো টিকটকে শ্বপিং কোডত কৈছিলে যে যিমানবিলাক আমাৰ এপ্লিকেশ্যনটোত ভুল আছিল সকলোবিলাক আমি শুধৰাম আৰু আমাৰ এপ্লিকেশ্যনটো আমি কণ্ট্ৰল কৰি ৰাখিম বুলি। শ্বপিং কোডে অৰ্ডাৰ দিলে মাদ্ৰাছ কোৰ্টক। তো আপোনালোকৰ তাত দুদিন সময় আছে, সেই দুদিনৰ ভিতৰতে টিকটক এপ্লিকেশ্যনটো কোনটো সঁচা ভুল মানে কি কোনটো ভুল হৈ আছে আৰু কোনটো ভাল হৈ আছে, তো দুটা ৰিপৰ্ট দিব দিছে। যদি দুটা ৰিপৰ্টটো দি দিয়ে তো টিকটক এপ্লিকেশ্যনটো বেন হ'ব পাৰে, কিন্তু আপোনালোকে চিন্তা নকৰিব, কাৰণ টিকটক এপ্লিকেশ্যনটো এতিয়া ভাৰতত বেন হোৱা নাই। তো বেনটো এতিয়া ৰিমুভ কৰি দিলে। আমাৰ ভাৰতৰ মিনিষ্ট্ৰি অফ টেলিকমক তো অনুৰোধ কৰিলে যে তো তেওঁলোকে অৰ্ডাৰটো আৰু ঘূৰাই ল'বৰ কাৰণে, আৰু গুগল প্লে ষ্ট'ৰক ৰিকুৱেষ্ট কৰিলে যে টিকটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত আৰু ঘূৰাই আনিবৰ কাৰণে। তো আপোনালোকে চিন্তা নকৰিব, কাৰণ টিকটক এপ্লিকেশ্যনটো কোনো আমাৰ ভাৰতত বেন হৈ যোৱা নাই বা বন্ধ হৈ যোৱা নাইগৈ। তো যেনেকৈ ভিডিঅ'বিলাক বনাইছিল সেনেকৈ মানে কি আগুৱাই গৈ ওলাই যাওক আৰু ভিডিঅ'বিলাক বনাই থাকক। তো চিন্তা নকৰিব, তো এনজয় কৰি থাকক। কি ওলাই লওক আৰু আপোনালোকৰ যিমানবিলাক অস্ত্ৰ শস্ত্ৰ আছে, তো টাইপত তো কেমেৰা চেমেৰা যিমানবিলাক আছে, তো লাগি যাওক আৰু টিকটক এপ্লিকেশ্যনত মানে ভিডিঅ'বিলাক আপলোড দিবৰ কাৰণে। তো মই ভাবিছোঁ, কাৰণ আজিৰ দিনটোৰ ভিতৰত টিকটক ইউজাৰ্ছৰ বাবে আৰু ইয়াতকৈ ভাল খবৰ হ'ব নোৱাৰে। তো আপুনি যদি টিকটক এজন ইউজাৰ্ছ, তো ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। ধন্যবাদ থাকিল আপোনাক, আপোনাৰ বহুমূল্য সময় দি ভিডিঅ'টো চোৱাৰ বাবে।